হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা হুৰুচমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালিক চাবলৈ মানুহ এজন আহিছিল আৰু তেতিয়া মানুহজনক নন্দই চাহ দিবলৈ কৈছিল আৰু তেতিয়া শেৱালিয়ে মানুহজনৰ গাত চাহ পেলাই দিছিল আৰু তেতিয়া মানুহজনে এয়া কি কৰিলা বুলি কোৱাত এতিয়া চাহে পেলাই দিছো, পিছত মোক বিয়া পাতিলে জুই দি পুৰি মই বিয়া নহওঁ বুলি কোৱাত মানুহজন গুচি যোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মহাকে শেৱালিক তই মানুহজনৰ লগত কিয় এনেকুৱা কৰিলি বুলি কব আৰু তেতিয়া শেৱালিয়ে মহাকক বেয়াকৈ কব আৰু নন্দই শেৱালিক মাৰি ঘৰৰ ভিতৰলৈ লৈ যাব আৰু চেয়াৰ এখনত বান্ধি ৰাখিব আৰু তেতিয়া শুনে খিৰিকীৰে শেৱালিক চাই থাকিব আৰু মাল দিব অহা মানুহজনক ছোৱালীজনীৰ লগত মানুহজনে ইমান অত্যাচাৰ কৰি আছে বুলি সুধিব। এতিয়া বাৰু মানুহজনে নন্দৰ কথা কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ সোণ ঘৰলৈ নহা দেখি ৰত্নই ফোন কৰি থাকিব আৰু তেতিয়া সোণে গাড়ীখন বেয়া হৈছে, যাব পৰা নাই, তহঁতে শুই যাবি বুলি কব। এতিয়া বাৰু সোণে শেৱালিক নন্দৰ ওচৰৰ পৰা গুৱাহাটীলৈ লৈ যাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে হুৰুচমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।